Municipal Board ni godanai biban moन्नायफोरनि समायखिरा लानाय हाबाफारि खुंफुंदों। उदालगुरि जिल्लानि रौता ओनसोलखौ बीटीसी सरकारा जौगाहोनो थाखाय रौतायाव गोदानै म्युनिसिपल बर्डखौ गायसननानै होयो आरो आरबान डेभेलपमेन्टनि इएम मुनमुन ब्रह्मआ बेखेवना होयो। जेब्ला मोनसे ओनसोला थि सहरारि सुबुं अनजिमा आरो रांखान्थियारि बिबांफोरखौ आबुं खालामो अब्ला बै ओनसोलफोरनि जौगानायनि थाखाय म्युनिसिपल बर्ड गायसननाय जायो। बेबादिनो बीटीसी सरकाराव बीपीएफ हान्जानि गाहाय हाग्रामा महिलारिनि खुंथाय फैनाय लोगो लोगो रौता ओनसोलावबो सुबुंफोरनि इयुननि मोजां खाबु आरो जौगाहोनायनि थाखाय सहर खालामो आरो गोदानै म्युनिसिपल बर्ड गायसननाय जायो। दिनै 17 आगस्टआव उदालगुरि रौता म्युनिसिपल बर्डनि गोदानै बिबान मोन्नाय चेयारमेन, भाइस चेयारमेन आरो वार्ड कमिशनारनि समायखिरा लानाय हाबाफारि खुंफुंदों। बे समायखिरा लानाय हाबाफारियाव गाहाय आलासि महरै बीटीसीनि एक्जिकिउटिभ मेम्बार मुनमुन ब्रह्मआ नुजाथियो। लोगोसे बे हाबाफारियाव आसामनि मन्त्रि चरण बर', एमएलए महेश्वर बर' आरो गोबां मानि आलासिफोराबो नुजाथियो। समायखिरा लानाय हाबाफारिनि सोमोन्दै आरबान डेभेलपमेन्ट, इन्डास्ट्रिज एन्ड कमार्स डिपार्टमेन्टनि इएम मुनमुन ब्रह्मआ मा फोरमायखो आबुङै मिथिना लादो। ৰৌতা এখন আটকধুনীয়া চহৰ হ'ব লাগে, এইটোৱেই আমি বিটিচি ফালৰ পৰা আমি বিচাৰিছোঁ। এইখন অঞ্চলত আমাৰ মন্ত্ৰী আছে, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আছে, এখেতেও এক্স অফিচিঅ' হিচাপে দায়বদ্ধতা ল'ব। অহা দিনবিলাকত বিটিচিৰ এখন আটকধুনীয়া চহৰ এইটো গঢ় লৈ উঠিব। বহুত ডাঙৰ এৰিয়া, আমাৰ খুব পটেঞ্চিয়েল থকা এখন অঞ্চল হয়। ইয়াতে আমি প্ৰায় 15 কিলোমিটাৰ ইফাল সিফাল আমি এৰিয়া সাঙুৰি লৈ পেলাই চহৰখন আমি গঢ় লৈ দিছোঁ। অহা দিনবিলাকত খুব এখন আটকধুনীয়া আৰু প্লেণ্ড এখন চহৰ বনাবৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। যিহেতু এইটো বহুত ডাঙৰ এখন স্প্ৰেড আউট এৰিয়া হয়, বহুত চেলেঞ্জিং কাম কৰিবৰ কাৰণে, আৰু মোৰ এটা দৃঢ় বিশ্বাস আছে, যি 10জনীয়া এখন কমিটি গঠন কৰা হ'ল। এখেতসকলে অঞ্চলৰ সুপ্ৰতিষ্ঠিত আৰু এটা বিৰাট এক্সপিৰিয়েঞ্চড মানুহবিলাকক লৈ পেলাই, সজাগ ৰাইজক লৈ পেলাই কমিটিখন গঠন কৰা হৈছে। আৰু অহা দিনবিলাকত যিমান পাৰোঁ আমাৰ বিটিচি ফালৰ পৰা আমাৰ এখেতসকলৰ ওপৰত সুদৃষ্টি আৰু সুনজৰ থাকিব। ধন্যবাদ। হয়, কিছুমান টেকনিকেল ইছ্যুজ হয় যদি আমি হেৰিটো নকৰোঁ, ইলেকশ্যন নহয়, চিলেক্টেড হয় এই কমিটিটো। কিন্তু 6 শ্বেডিউলৰ এটা সুকীয়া আমাৰ নিয়ম কানুন আৰু আমি সুবিধা আমি পাওঁ, য'ত নেকি আমি নিজাববীয়া এখন চৰকাৰে, আমাৰ বিটিচি চৰকাৰে আমি চিলেকশ্যন কৰি পেলাই চলাই লৈ যোৱাৰ আমাৰ এটা হেৰি আছে, ক্ষমতা আছে। অহা দিনবিলাকত আমি আৰু অধিক সুস্থ এখন মিউনিচিপালিটি বৰ্ড গঠন কৰিবৰ কাৰণে আমি যি কৰিব লাগে, যদি ইলেকশ্যন পাতিব লাগে, আমি সেই হিচাপে আমি সিদ্ধান্তটো ল'ম।